আৰু এটা নতুন ভিডিঅ' লৈ কিনে আহি গ'লোঁ মই গুৱাহাটী এক্সপ্ল'ৰাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' আজি আকৌ আমি এক্সপ্ল'ৰিং জ্ঞান চিৰিজৰ আৰু এটা আপোনালোকৰ এপিছ'ড কভাৰ কৰিম য'ত আমি জানিম যে ৰোড লাইন্সৰ কথা ৰোড লাইন্সবোৰ হয় কি ইণ্ডিয়াৰ হাইৱে বা নৰ্মেল ৰাস্তাবিলাকত অকল ট্ৰেফিক লাইটছে জনতাক জনাবৰ কাৰণে ছিগনেল দিয়াৰ একমাত্ৰ ব্যৱস্থা নহয় আমি ইয়াক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ যিটো আমাক চৰকাৰে ভাগ কৰি দিছে ৰেগুলেটৰী ৱাৰ্ণিং লাইট আৰু গাইড চাইন্স আমি যিটো আমাৰ গাইড চাইন আছে এই গাইড চাইনটো আমি ডিছকাছ কৰিম এই গাইড চাইনত আমাৰ পৰে হোৱাইট আৰু য়েল্ল' লাইট যিটো আমি সচৰাচৰ দেখা পাই থাকোঁ আমাৰ ৰাস্তাত কি হয় এইটো আজি এই ভিডিঅ'টোত আমি তাকে ডিছকাছ কৰিম তো বিশেষ এটা দেৰি নকৰি কিনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যে আমি যিটো আমাৰ ৰোডৰ ওপৰত থকা ছিগনেল যিটো ট্ৰেফিক লাইট আছে ট্ৰেফিক লাইটটো নহয় বা আমাৰ যিটো আপুনি বৰ্ড কিছুমান দেখা পাইছে য'ত আপোনালোকৰ ইণ্ডিকেশ্যন দিয়া থাকে সেইটোও নহয় আমি ডিছকাছ নকৰোঁ আজি আমি ডিছকাছ কৰিম তো আমাৰ ৰোড লাইন্স আছে এই ৰোড লাইন্সবিলাক ডিছকাছ কৰিম তো আমাক ইয়াতে বেছিভাগ 12টামান ভাগত ভাগ কৰা হৈছে তাৰে ফাৰ্ষ্টটো আহে আমাৰ ছলিড হোৱাইট লাইন এই ছলিড হোৱাইট লাইনটো আমি য'ত দেখা পাম আমি ৰাস্তাত যদি যাই আছোঁ যদি আমি ছলিড হোৱাইট লাইনটো দেখা পাইছোঁ তেতিয়াহ'লে আমি তাৰে লেন চেঞ্জ কৰিব নোৱাৰোঁ আমি যদি লেফ্টত যাই আছোঁ তেতিয়াহ'লে আমি লেফ্টতে যাম ৰাইটত যাব নোৱাৰোঁ ফাৰ্ষ্ট লাইন যিটো আছিল এইটো লাইনটো আছিল আমাৰ ছলিড হোৱাইট লাইন তো ছেকেণ্ডত আহি যায় আমাৰ ব্ৰকেন হোৱাইট লাইন এই ব্ৰকেন হোৱাইটটো আমি ছেম এটা ধৰি ল'লোঁ যে ছিংগল লেন ৰাস্তা হয় ব্ৰকেন হোৱাইট লাইন দিয়া আছে তো যদি সিটো আমি দেখা পাওঁ তেতিয়াহ'লে আমি অভাৰটেক কৰিব পাৰিম কিন্তু আমি চাই ল'ব লাগিব যে অভাৰটেক কৰিবৰ কাৰণে ছেফ এনভাইৰনমেণ্ট আছে কিনা সিফালে গাড়ী আহি আছে নেকি যদি আহি থকা নাই তেতিয়াহ'লে আমি আৰামত অভাৰটেক কৰি কিনে ওলাই যাব পাৰোঁ এইটো আছিল আমাৰ ব্ৰকেন হোৱাইট লাইন 3 নম্বৰত আহে আমাৰ ডাবল ছলিড হোৱাইট লাইন মানে আপোনালোকৰ দুটা লাইন এনেকৈ পেৰেলেলি গৈছে আপোনাৰ ৰাস্তাৰ মাজেদি গাড়ী এটা ৰাস্তা দি অহা যোৱা কৰে তো তাতে যদি এনেকৈ দুটা লাইন গৈছে এনেকৈ তো আমি তাতে কোনো পধ্যে আমি মানে অভাৰটেক কৰিব নোৱাৰোঁ তো য'ত আমি ইটো দেখা পাম দুটা লাইন গৈছে তো আমি তাতে অভাৰটেক নকৰাটো চবতছে বেষ্ট হয় ইমাৰ্জেঞ্চিত ন' ডাউট কৰিব পাৰে কিন্তু ইটো মানে ৱাৰ্ণিঙৰ আৰু এটা চিম্বল হৈ যায় যে আপোনালোকে এনেকুৱা ৰাস্তা দেখা পালে অভাৰটেক নকৰিবই আৰু এইবিলাক বেছিভাগ এক্সিডেণ্ট পৰ্ণ এৰিয়াত দিয়া হয় য'ত এক্সিডেণ্টটো হৈ থাকে তো আমি যদি দুটা হোৱাইট লাইন দেখা পাওঁ ন' অভাৰটেক 4 নম্বৰত আহে আমাৰ ছলিড য়েল্ল' লাইন য'ত আমি ছাইডত ছলিড য়েল্ল' লাইন দেখা পাম তাতে আমি পাৰ্কিং কৰিব নোৱাৰোঁ ছাইডত আমি পাৰ্কিং কৰিব নোৱাৰোঁ কিছুমানৰ দুই চাইডে দিয়া থাকে এই দুই চাইডে আমি মানে পাৰ্কিং কৰিব নোৱাৰোঁ তো এইটো হৈছে আমাৰ ছলিড য়েল্ল' লাইন 5 নম্বৰত আহে আমাৰ য়েল্ল' লাইনে হয় যিটো আমাৰ মাজেদি গৈছে ছলিড য়েল্ল' লাইন মিডিল তো ইটোৰ মিনিং হৈছে যে আপুনি অভাৰটেক কৰিব পাৰে কিন্তু আপুনি য়েল্ল' লাইনটো ক্ৰছ কৰিব নোৱাৰে আপোনাৰ যিটো য়েল্ল' লাইনৰ ইফালে আছে লেফ্টেদি আছে আপুনি সদায় লেফ্টেদিয়ে ক্ৰছ কৰিব লাগিব মানে অভাৰটেক কৰিব লাগিব য়েল্ল' লাইনটো পাৰ কৰিব নোৱাৰে সেইটো লাইনত যাব নোৱাৰে আপুনি নিজৰ লাইনতে অভাৰটেক কৰিব লাগিব তো এইটো আছিল আমাৰ ছলিড য়েল্ল' লাইন মিডিল 6 নম্বৰটো আমাৰ ছেমে হয় আপোনালোকৰ ডাবল ছলিড য়েল্ল' লাইন মিডিল মানে একে হয় খালি ডাবল হোৱাৰ লগে লগে আপোনালোকৰ কি হৈ যায় যে বেছি ষ্ট্ৰিক হৈ যায় আপুনি অভাৰটেক কৰিব পাৰে নিজৰ লাইনত কিন্তু ভুলতো আপুনি মানে যিটো মিডিল লাইন আছে এই মিডিল লাইনেদি আপুনি যাব নোৱাৰে তাৰপিছত 7ত আহে আমাৰ যিটো আমাৰ এক চাইডে ছলিড লাইন আছে আৰু এক চাইডে ব্ৰকেন লাইন আছে এইটো হৈছে আমাৰ ছলিড এণ্ড ব্ৰকেন য়েল্ল' লাইন য'ত আপোনালোকৰ ভাঙা চাইডটো আছে আপোনাৰ যদি লেফ্ট চাইডে পৰিছে ভাঙা চাইডটো তেতিয়াহ'লে আপুনি যদি লেফ্ট চাইডেদি গৈ আছে আপোনাৰ ইফালে যদি আপোনাৰ ভাঙা চাইডটো পৰিছে তেতিয়াহ'লে আপুনি অভাৰটেক কৰিব পাৰে কিন্তু আপোনাৰ যদি ছলিড লাইটটো পৰিছে তেতিয়াহ'লে আপুনি অভাৰটেক কৰিব নোৱাৰে আপুনি সদায় চিধাই যাব লাগিব যেনেকুৱা পৰিস্থিতি নহওক ন' ডাউট এক্সিডেণ্ট হ'লে আপুনি ৰুল ভাঙিব পাৰে বাট এইটো ৰুল আছে যে আপোনাৰ যদি আপোনাৰ ভাঙা চাইডটো আছে ব্ৰকেন চাইড আছে তেতিয়াহ'লে আপুনি অভাৰটেক কৰিব পাৰে যদি আপোনাৰ ছলিড লাইন আছে তেতিয়াহ'লে আপুনি অভাৰটেক কৰিব নোৱাৰে তাৰপিছত 8 নম্বৰত আহে আমাৰ ব্ৰকেন হোৱাইট লাইন আৰু আহে আপোনালোকৰ ষ্ট্ৰেইট হোৱাইট লাইন দেখাব পাৰে যে ডট 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 আছে মানে গেপ আছে তাৰপিছত আৰু চিধা লাইন আহি যায় তো এইটোৰ মিনিংটো আমি বুজি পালোঁ যে য'ত ডট ডট আছে তাত আমি অভাৰটেক কৰিব পাৰোঁ য'ত আপোনালোকৰ ষ্ট্ৰেইট লাইন আহি গৈছে তাতে আমি অভাৰটেক কৰিব নোৱাৰোঁ তাতে আমি চিধা যাব লাগিব একেই কেছ আপোনাৰ যদি কিবা ইমাৰ্জেঞ্চি আছে বা আপোনাৰ কিবা এক্সিডেণ্ট হৈছে তেতিয়াহ'লে আপুনি অভাৰটেক কৰিব পাৰে পৰাপক্ষত এইটো অভাৰটেক কৰিব নালাগে আৰু এইবিলাক সদায় হিলি এৰিয়াত থাকে চিধা ৰাস্তাত নাথাকে বহুত কম দেখা পাওঁ আমি গুৱাহাটীৰ মানুহ যদি শ্বিলঙত যাওঁ তেতিয়া দেখা পাওঁ কিন্তু ইয়াতে আমি ইমান দেখা নাপাওঁ বা আমাৰ যদি পাহাৰত যাওঁ তেতিয়াহ'লে গান্ধী মণ্ডপ হওক বা টিভি টাৱাৰ আছে তাতেও আমি দেখাব পাৰোঁ লাইনটো এনেকৈ কৰি আছে কিছুমান এইটো আছিল আমাৰ ব্ৰকেন হোৱাইট লাইন আৰু ষ্ট্ৰেইট হোৱাইট লাইন 9 নম্বৰত আহে আমাৰ ষ্টপ লাইন এই ষ্টপ লাইনটো আমাৰ বহুত গুৱাহাটীৰ মানুহে একদম ফ'ল' নকৰে ঠিক আছে আপুনি নিজেও চাব পাৰে আপুনি জনাব আপোনালোকে ফ'ল' কৰে কি নাই এইটো বস্তুটো হৈছে আমাৰ যিটো জেব্ৰা ক্ৰচিং থাকে এই জেব্ৰা ক্ৰচিঙৰ ফ্ৰণ্টত লাইন দিয়া থাকে দুডাল বা এডাল এনেকৈ লাইন দিয়া থাকে তো ট্ৰেফিক ছিগনেল ৰেড হোৱাৰ লগে লগে
বা অৰেঞ্জ হোৱাৰ আগে আগে যদি ৰেড হৈ যায় তেতিয়াহ'লে আমি সদায় এই ষ্টপ লাইনৰ পিছফালে ৰখিব লাগে। কেতিয়াও ষ্টপ লাইনটো পাৰ কৰিব নালাগে। যদি আপুনি ষ্টপ লাইনটো পাৰ কৰি গৈছে তেতিয়াহ'লে আপোনাৰ যদি পুলিচে দেখা পায় তেতিয়াহ'লে আপুনি ফাইনো কাটাই দিব পাৰে। আৰু আজিকালিতো আমাৰ গুৱাহাটীত কেমেৰাও লাগি গৈছে, তো পুলিচৰ দৰকাৰো নাই, আপোনালোকৰ ডাইৰেক্ট অনলাইন মানে ফাইনটো কাটা খাই যায় আৰু ফাইন আপোনাৰ মোবাইলত আহি যায়। তো পৰাপক্ষত ষ্টপ লাইনটো ক্ৰছ নকৰিব। আৰু ৰুল এইটোৱে হয় যে গাড়ীখন সদায় ষ্টপ লাইনৰ পিছফালে ৰখাব। পিছফালে যিমানে হৰ্ণ নামাৰক আপুনি কেতিয়াও আপোনাৰ গাড়ীখন ষ্টপ লাইন পাৰ নকৰিব। তাৰপিছত 10 নম্বৰত আহে আমাৰ এজ ইউজুৱেল ষ্টপ লাইনৰ আগত যিটো থাকে আমাৰ জেব্ৰা ক্ৰচিং লাইন। জেব্ৰা ক্ৰচিং লাইনটো আমাৰ মানুহ ৰাস্তা পাৰ কৰিবৰ কাৰণে ইউজ কৰা হয়। যদি আমি ষ্টপ লাইনটো পাৰ কৰি কিনে জেব্ৰা ক্ৰচিঙৰ ওপৰত গাড়ীখন নুঠাওঁ তেতিয়াহ'লে মানুহ সদায় জেব্ৰা ক্ৰচিঙেদি পাৰ হ'ব। যিমান পাৰে সিমান এভইড কৰক ষ্টপ লাইনটো ক্ৰছ কৰা। আমি সদায় যাই কেনে জেব্ৰা ক্ৰচিঙত গাড়ীখন থওঁ, যাৰ কাৰণে মানুহ আৰু এনেকৈ ঘূৰি কেনে যাব লগা হয়, আগেদি ঘূৰি কেনে যাব লাগে। ট্ৰেফিকটো আপোনালোকৰ যিটো ইজি কৰিবৰ কাৰণে বনোৱা হৈছে সেইটো আমি টাফে কৰি আছোঁ। কিন্তু এতিয়া এটা সহজ কথা হৈছে যে আমাৰ যিটো GS লাইন আছে, GS ৰোড লাইন আছে, তাতে কেমেৰা লগোৱাৰ কাৰণে মানুহৰ যদি এটা ভয় এটা সোমাইছে, সেইকাৰণে সদায় ষ্টপ লাইনৰ ইফালে ৰখায়। আপুনি আৰু মই এটা চেষ্টা কৰিম যে আমি সদায় ষ্টপ লাইনৰ ইফালে ৰখাম আৰু জেব্ৰা ক্ৰচিংটো মানুহে খোজকাঢ়িবৰ কাৰণে হয়, গাড়ী চলাবৰ কাৰণে তাতে নহয়। 11 নম্বৰত আহে আমাৰ গিভৱে লাইন। আপোনালোকে লক্ষ্য কৰিব, যেতিয়া আমি চাৰিআলিত ৰখোঁ, চাৰিআলি যেতিয়া আমি লেফ্টত ৰখি থাকোঁ, সেই ৰেড লাইট হ'লে সদায় আপুনি মাজভাগত ৰখিব লাগে। কাৰণ যেতিয়া কোনোবাই যদি লেফ্টত যাব লগা আছে তেতিয়াহ'লে সি কোনা দি লেফ্টেদি ওলাই যায়, আপুনি মাজত ৰখিব বা ৰাইটত ৰখিব, কিন্তু বেছিও আগুৱাই নাযাব। তাতে এটা লাইন দিয়া থাকে, গিভৱে লাইন হয়। সেইটোৰ আগত যালে কি হয়, যদি আপোনাৰ লেফ্টেদি যদি গাড়ী আহি আছে চাৰিআলিৰ পৰা, তেতিয়াহ'লে সি ছেকেণ্ড লাইনত সোমাবৰ কাৰণে অসুবিধা হৈছে। তো পৰাপক্ষত আপোনালোকে যিমান পাৰে নিজৰ যিটো চিন দিয়া থাকে গিভৱে লাইন তাৰে ভিতৰত থাকিব, যাতে আহি থকাজনৰ অসুবিধা নহয়। আৰু কেতিয়াবা কি হয়, ডাঙৰ ট্ৰাক গ'লে আপুনি যদি লাইনটো পাৰ কৰি গৈছে তেতিয়াহ'লে গাড়ীখন আপোনাৰ তাতে লগাইছে। কাৰণ ইঞ্জিনিয়াৰবিলাকে বা ৰোড যোনে বনাইছে সিহঁতে ইটো চাই কেনে বনাইছে গাড়ী এখন ঘূৰাওঁতে কিমান ৰেডিয়াছ লাগে। যদি আপুনি সেই গিভৱে লাইনটো পাৰ কৰি গৈছে তেতিয়াহ'লে আপোনাৰ গাড়ীত লগাটো খাটাং। ট্ৰাই কৰিব যে আমি গিভৱে লাইনটো ক্ৰছ নকৰোঁ, গিভৱে লাইনৰ ভিতৰত থাকিম, তো আপোনাৰ গাড়ীও ছেফ থাকিব আৰু আপোনাৰ ৰুলটো ভাঙাও নাখাব। 12 নম্বৰত আহে আমাৰ ছলিড এণ্ড ব্ৰকেন হোৱাইট লাইন। ছেম আপোনাৰ যিটো য়েল্ল' লাইন আছিল সেনেকুৱাই হয়, য'ত আপোনালোকৰ ডট দিয়া আছে ইফালে আমি অভাৰটেক কৰিব পাৰিম। যদি আমি লেফ্টেদি যাই আছোঁ, আমাৰ যদি লেফ্ট চাইডে যদি আমাৰ ডট দিয়া আছে তেতিয়াহ'লে আমি অভাৰটেক কৰিব পাৰিম। আৰু যদি আমাৰ ফালে আমি লেফ্টেদি যাই আছোঁ, আমাৰ যদি ছলিড লাইন আছে তেতিয়াহ'লে আমি অভাৰটেক কৰিব নোৱাৰোঁ। বাছ এইটোৱে আছিল। তো যিখিনি আমি গাইড ছিগনেল দেখা পাইছোঁ, সেই গাইড ছিগনেল ছলিডখিনিতো আপোনালোকৰ মাপ সমান থাকে, কিন্তু যিটো আমাৰ ব্ৰকেন ছিগনেল থাকে তাৰে মাপটো সদায় বেলেগ বেলেগ। কিন্তু আমি সেই জোখটো জনাত একো দৰকাৰ নাই, আমি জুখিব নাযাওঁ। আমি খালি জানিব লাগে যে কোনটোৱে কি মিন কৰি আছে আৰু সেইটো আমি ফ'ল' কৰিব লাগে। কাৰণ আজিৰ পৰা এই ভিডিঅ'টো দি আমি জানিব পাৰিছোঁ যে কোনটো কি লাইন হয়, গাইডলাইনৰ ভিতৰত কোনটো পৰে। আৰু আমি আজিৰ পৰা এইটো ফ'ল' কৰিমেই, কাৰণ এইটো আমাৰ কাৰণেও ভাল হয় আৰু যোনে আমাৰ ছাইডত খোজকাঢ়ি থকা পেডিষ্ট্ৰিয়ানবিলাক আছে সেইবিলাকৰ কাৰণেও বেষ্ট হয়। তো আমি এইটো ফ'ল' কৰাৰ পূৰা ট্ৰাই কৰিম। আপোনালোকে জনাব আপোনালোকে এই ভিডিঅ'টোৰ আগতে এনেকুৱা যিটো আমাৰ গাইডলাইন আছে কেইটাৰ কথা জানিছিল, কমেণ্টত জনাব। মই 12টা আপোনালোকক পইণ্ট ক'লোঁ, আপোনালোকে চাগে তাতকৈ 12টাও জানিব পাৰে বা তাতকৈও কমো জানিব পাৰে, কিন্তু জনাব মোক, মই জানি কিনে সুখী হ'ম যে আপোনালোকে কেইটা গাইডলাইনৰ কথা জানিছিল আগতে। আজিৰ ভিডিঅ'ত এইটোৱে আছিল, ৰোড লাইন কেইটা আছে আৰু ইয়াৰ ব্যৱহাৰ কি হয়। মই আপোনালোকক এইটো এইকাৰণে জনালোঁ যে আমাৰ গুৱাহাটীতখন এতিয়া মানে ট্ৰেফিক ছিগনেলৰ ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট হৈ গৈছে। মই নিবিচাৰোঁ যে আপোনালোকৰ এনেই ফাইন কাটা যাওক, আপোনালোকে গাইডলাইনটো বুজি চাওক। কাৰণ কেমেৰা আমাৰ 24/7 চলি থাকে, কেমেৰা নাথাকিলেও আমি এডাপ্ট কৰিব লাগিব যে কেনেকৈ আমি ট্ৰেফিক ছিগনেল মানি কিনে চলিম, গাইডলাইন মানি কিনে চলিম আৰু ৱাৰ্ণিং ছিগনেল মানি কিনে চলিম। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। নেক্সট লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ কিনে। তেতিয়ালৈকে মই গুৱাহাটী এক্সপ্ল'ৰাৰ আপোনালোকৰ বিদায় মাগিছোঁ।